কি হ'ব যেন ডিউটিলৈ ওলাই আহিছেনে? নাই দুদিনমান ছুটি। মোক ভাৰতৰ বাহিৰত ট্ৰেন্সফাৰ দিছে নহয়। পিছে তহঁত দুটা? আমি দুটানো কিয় মানে মোৰ লগৰ এজন অহা কথা আছে, তাকে ইয়াক ক'লোঁ বোলো বাছ ষ্টপৰ পৰাই লৈ আহোঁ, কিন্তু এতিয়ালৈকে পোৱাহিয়ে নাই। হয় পিছে এতিয়া এটা কথা নহয়, তই পিছে ভাৰতৰ বাহিৰত যাবি হয়, মাকে লগত লৈ যাবি নে বোৱাৰীৰ লগত ইয়াত থৈ যাবি, নে অকল বোৱাৰীকে লৈ যাবি? তাকে বহুত ভাবি পাৰ নোপোৱা হৈছোঁ। চিন্তা মই কৈছোঁ নহয় কি ক'ম আৰু তহঁতক। নাই মই মাহঁতক এৰি থৈ যাম নে মোৰ মানুহজনীক এৰি থৈ যাম? মানুহজনীক মাহঁতৰ লগত এৰি থৈ গ'লেও বিপদ, লৈ গ'লেও বিপদ। উপায় নাইকিয়া হৈছে, কাক ধৰোঁ। কথাটো নোহোৱা নহয়, আজিকালি বোৱাৰীবিলাক নিজৰ মাক বাপেক বুলি নাভাবে শহুৰ শাহুৱেকক। আমিনো কি ক'ম আৰু তহঁতৰ ফেমিলিৰ কথা, কিন্তু আজিকালি প্ৰায় নিউজবিলাকত শুনিয়ে আছোঁ নহয়। কালি আকৌ সেইটো যোৰহাটৰ কেছটো গম পাওঁ নে পিছে? তাকে নুশুনে নহয়, নিউজটো আজি ৰাতিপুৱাই পাইছিলোঁ পিছে, কিন্তু বৰ বেয়া লাগিছে, বৰ দুখ লাগিছে। সেইবিলাক কথা চিন্তা কৰি মোৰ ভয় লগাহে হৈছে, কি কৰোঁ কি নকৰোঁ। এতিয়া হৈ যায় আমাৰ জগত বৰ্তা বাপেক নহয়নে? চাচোন বাৰু বুঢ়া বয়সত এই ৰ'দখনত থৰক বৰক কৰি ক'লৈ ওলাই আহিছে। হয় জনক, কিয় নহয়। এই ককাও বোলে তোৰ শান্তি নাইকিয়া হৈছে বোৱাৰীহঁতৰ পৰা। ককা কেনিবাতে যায় হয়, ইয়াত থৰক বৰককৈ এই ৰ'দখনত ওলাই নাহিলে হয়চোন। কিবা কৈছ বোপাই, এই বয়স হোৱাৰ পৰা কাণখনো গধুৰ হ'ল নহয়, চকু হাত ভৰি একোৱে কাম নকৰেচোন। বোলো কেনিবা যায় হ'বলা। ক'তনো যাবি আৰু বোপাইহঁত, ঘৰত বোৱাৰীৰ পৰা পুত্ৰৰ পৰা শান্তি নাইকিয়া হৈছে বুজিছ। এই বুঢ়া বয়সত সিহঁতি মোক চাহ এটোপাও নিদিয়ে, ভাতকেইটা দিওঁতো গেঠু কৰি ভাত খোৱা দিয়ে। মই বোলে সিহঁতক কাম কৰি খুৱাব লাগে। চাচোন বাৰু চাহ, পঢ়া শুনা ইমান ডাঙৰ মানুহ কৰিলোঁ, চাকৰি বাকৰি কৰিলে, এতিয়া এই বুঢ়া বয়সত বুঢ়ীজনীকে মোকে কি আলৈ আথানি কৰিছে, কি ক'ম তহঁতক। কি ককা, সেই জগতো এনেকুৱাই হ'ল নেকি? ককা বহকচোন বহক, সেই চকীখনতে অকণমান বহি দিয়ক। নোৱাৰোঁ বোপাই নোৱাৰোঁ, ককালে নেটানে। বাৰু দে, তহঁতে কৈছ যদি তহঁতকে মোৰ কথাবিলাক কওঁ, সেই মনটোকে অলপমান পাতল লাগিব। আজি এমাহ মানুহৰ আগতে বোৱাৰীয়ে ক'ৰবাত বিয়া খাবলৈ গৈছিলে, আৰু আহি পোৱাৰ পাছত মই বোলো বোৱাৰী চাহ অকণমান দিয়াচোন। তাৰ পাছত বোৱাৰী পালাহি, বিয়া ঠিকে গ'লনে? এতিয়া সুধিছোঁ বোৱাৰী, তুমি যদি ক'বলৈ মন কৰা নাই হ'ব দিয়া, ক'ব নালাগে। আৰু দেউতা, মোক যি টি কথা নুসুধাতে মই ভাল পাওঁ। মই নিবিচাৰোঁ যে আপুনি মোক যি টি কথা সোধক। এই বুঢ়া বয়সত আপোনাৰ কাম কি সেইটো কাম কৰিব, যি টি কথা সুধি মোক আমনি নিদিব। জীৱন হ'ল তেনেকৈ মই তোমাক নিজৰ ছোৱালীৰ দৰে ভাবোঁ। আৰু এটা কাম কৰিবাচোন, তুমি কাপোৰ কানিবোৰ সলাই পেলাই মোক চাহ অকণমান দিবা। মই ৰাতিপুৱাৰ পৰা চাহ অকণো খোৱা নাই, খাবলৈ মোৰ চাহ। নাই মই নোৱাৰোঁ দেই, মই আহি পাইছোঁহিহে, অট'টো গাড়ী ৰাখিছোঁ, এতিয়া মই আপোনাক চাহ খুৱাব নোৱাৰোঁ। কিয় বুঢ়ীজনী নাই নেকি? বুঢ়ীজনীয়ে বনাই দিব নোৱাৰে? বুঢ়ী মাৰ কথা কৈছা নেকি? মা ভায়েক আহিছে, আৰু ভায়েকে দুদিনমানৰ কাৰণে লৈ গৈছে বাৰীখন। দুদিনমানৰ কাৰণে কি? মৰালৈকেচোন তাতে থাকিব পাৰে, মৰিবলৈ আৰু কেইটা দিন আছে। এই বুঢ়া বয়সত আমাক জঞ্জাল দিবলৈ আছে। আপুনিও যাব পাৰিলে হয়, আপুনি বেলেগ ক'ৰবাত ওলাই নাথাকিলে। এই বুঢ়া বয়সত আমাক জঞ্জাল দিবলৈ আহিছে। কি কৰে কৰি থাকক, মই হ'লে একো খোৱা বোৱা যতন লৈ থাকিব নোৱাৰোঁ। যদি খাবলৈ মন যায় দিনটোত এসাঁজে খাবলৈ পাব। প্ৰভু, তুমি আমাক মাৰি নিনিয়া কিয়? এই বুঢ়া বয়সত বোৱাৰীৰ পৰা ল'ৰাৰ পৰা চবৰে পৰাচোন গালি খাই থাকিব লাগে। ইনো যিহেতু এদিন যাবই লাগিব, তুমি আমাক মাৰি নিয়া। তুমি এবাৰ আমাক মাৰি নিয়া প্ৰভু, আমাক মাৰি নিয়া। সেই ল'ৰা পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ, তাকো ল'ৰা এটা বোৱাৰী এজনীয়ে, সেইটোচোন আমাক সেই বুঢ়া বয়সত আলৈ এঠানি কৰিছে প্ৰভু। আমাক মাৰি নিয়া হওক প্ৰভু, আমাক মাৰি নিয়া। দেউতা, কিবা গা বেয়া নেকি? কান্দি আছ যে? আজি বোৱাৰীয়ে বহুত টান কথা শুনা নহ'ব বোপাই। বোৱাৰীক মই চাহ অকণ বনাই দিবলৈ কওঁতে বৰ টান কথা শুনা। হ'ব দে, মই নজনা নহয়। তই একো নোকোৱাকৈ তোক বোৱাৰীয়ে একো নকৰে। তই কিবা নক'লে তাই ক'ব পাৰে নেকি? মই জানো নহয় তহঁতৰ কথা। বুঢ়া বুঢ়ী তহঁত দুটা পৰা আমাৰ শান্তি নাইকিয়া হৈছে। খালি ইটো বেমাৰ আজাৰ আল পাচান ধৰোঁতে আমাৰ নিজৰ সময় নাইকিয়া হৈছে। নোৱাৰিছোঁ আৰু তহঁত বুঢ়া বুঢ়ী দুটাৰ লগত নোৱাৰিছোঁ। তহঁতক দুটাক লৈ মোৰ বৰ সমস্যা হ'ল বুজিছ।
বৰ ধুনীয়া কথা কৈছ ল'ৰা, বৰ ধুনীয়া কথা কৈছ। মায়ে কি পায় আজি নিজৰ মাৰ বাপেৰক পাহৰি গ'লি। পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ। কাৰো ঘৰত কাম কৰিবলৈ নপঠালোঁ। সেই বুঢ়া বয়সতো অন্তত তহঁতৰ পৰা অকণমান সুখ পাম বুলি ভাবিছিলোঁ। আৰু তহঁতি পঢ়ি শুনি সেই একে হ'লি। ভনীয়ে এজনী যি হ'ল খবৰ এটা ল'বলৈও নাহে। বোলে বুঢ়াই বুঢ়ী দুটা ঠিকে আছোনে নাই। তহঁতি চাকৰি কৰ, বাহিৰত থাক, সেইকাৰণে মাৰ বাপেৰক পাহৰি গ'লি তহঁতি। দেউতা, যি টি কথা নকবি কিন্তু। তই এতিয়া চলাই থকা নাই, মই নিজৰ ইনকমে কৰি খাই আছোঁ। যি টি কথা ক'লে কিন্তু নিজৰ দেউতা বুলি পাহৰি যাম। ঠিকেই কৈছ ভাই, ঠিকেই কৈছ। তই যে তেনেকৈ ক'ব পাৰিবি মই ভবা নাছিলোঁ। এতিয়া মোবাই পালি যে, সেইকাৰণে নিজৰ মা বাপেৰক সন্মান কৰিব নজনা হ'লি। তহঁতকতো আমি কিয় বেয়া কথাটো ক'ম হয়, তহঁতকো আমি বেয়া হোৱাটো চিন্তা কৰিব নোৱাৰোঁ। তহঁতি বুজি নাপালি তহঁতি বুজি নাপালি। নিজেও এটা যেতিয়া তুলিবি তেতিয়া বুজিবি যে তহঁতক আমি কিমান কষ্ট কৰি ইমান ডাঙৰ দীঘল কৰিলোঁ। আমাৰ আই পিতাই মৰি গ'ল, তথাপিও কিন্তু আমি বুঢ়া বুঢ়ী বুলি কৈ নাপালোঁ। এতিয়াও আমি কাৰো আগত বুঢ়া বুঢ়ী বুলি কৈ নাপাওঁ। ঠিক তহঁতি মাৰ বাপেৰক যে এনেকৈ ক'ব পৰা হ'লি, মই বহুত আনন্দ পাইছোঁ, বুজিছ। হ'ব, এতিয়া কালি দেখুৱাব নালাগে। তহঁতক মই চিনি পাওঁ। তহঁতক চিনি পাবলৈ আৰু মোৰ বাকী নাই। তই মাটি বাৰী সোপা আছে দিছনে আজিলৈকে মোৰ নামত মাটি বাৰী এডোখৰ? মাটি বাৰী অকণমান লিখি পেলাই মোক বোলে এইটোকে কৰ বুলি দিছিলি নে? আজিলৈকে দিয়া নাই। তহঁতি কিবা মৰিলে লগত লৈ যাবি নেকি? নে মৰিলে কাৰোবাক দি থৈ যাম বুলি ভাবিছোঁ? মইনো সেই মাটি বাৰী সা সম্পত্তি কি কৰিম? যি জীৱন আছে সকলো তোৰে। মইনো সেই ক'ৰবাৰ লগত লৈ যাব পাৰিম। আৰু এটা বোৱাৰীক কবি আমি জীয়াই থকালৈকে অকণমান ছুটি নিয়মত চলিব লাগে। সেই ছুটি ফৰক স্কাৰ্ট পিন্ধি আমাৰ মুখৰ ওলালে আমি বহুত লাজ পাওঁ। তোৰ ককা আইতা মৰি গ'ল, কিন্তু তথাপিও তোৰ মাৰে আজিলৈকে ককা আইতাই বেয়া পোৱা কাম কৰি নাপালে, বুজিছ। তহঁতক মই কিন্তু এনেকুৱা শিক্ষা দিয়া নাছিলোঁ। এই বুঢ়াটোৱে মোৰ কথা কি কৈছে? বুঢ়াক কিন্তু কৈ দিবা মোক চম্ভালি কথা ক'বলৈ। মই ছুটি কাপোৰ পিন্ধো কি পিন্ধো সেইটো মোৰ কথাহে। মই কাৰো কথা মতে চলিব নোৱাৰো নহয়। মোৰ মা দেউতাই আজিলৈকে তেনেকৈ কৰিব পৰা নাই। তোমাৰ দেউতাই ক'বলৈ কোন? কৈ দিবা যাতে এনেকুৱা কথা নেক্সট টাইম মোক নকয়। বোৱাৰী, এটা কথা মনত ৰাখিবা, মই তোমাক আজি কৈ থ'লোঁ বোৱাৰী, পানী যিমানে ওপৰলৈ চেতিয়াবা ন আহি নিজৰ গাতে পৰিব। থওক সপোনৰ হাত কেইটা বুঢ়া গৰু মৰিছে দেখিছোঁ। আৰু শুনা, তোমাকো কৈ দিছোঁ, বুঢ়া বুঢ়ীক অকলে খাবলৈ কোৱা, নহ'লে বুঢ়া বুঢ়ী যদি আমাৰ লগত খাবলৈ হয় মই তোমাৰ লগত থাকিব নোৱাৰোঁ। মই আজিয়ে মাৰ ঘৰলৈ গুচি যাম। হ'ব বোৱাৰী, তোমালোকে চিন্তা নকৰিবা। তোমালোকে যেনেকৈ বিচৰা আমি তেনেকৈ কৰিম। হ'ব দিয়া, মা আহিবলৈ দিয়া, আমি অকলে খাম, তোমালোকে চিন্তা নকৰিবা। আৰু ল'ৰা, তোকো ক'লোঁ তয়ো চিন্তা কৰিব নালাগে। আমি তহঁতি বিচৰা কামেই কৰিম। তহঁতি যিটোকে কওঁ আমি তাকে কৰিম। খালি তহঁতি সুখত থাক, তহঁতি সুখত থাক। হ'ব, তেতিয়াহ'লে তহঁতি আজিৰ পৰা বেলেগকৈ খাবি। আৰু এটা কথা শুন, তহঁতি পৰাপক্ষত এইখন ঘৰত নথকাটোৱে মই বিচাৰোঁ। আহা আমি ভিতৰলৈ যাওঁ। এই বুঢ়াটো সোনকালে মৰিলে হয় আৰু। এই প্ৰভু, কেলৈ জীয়াই ৰাখিছা তুমি? কেলৈ জীয়াই ৰাখিছা? আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।